নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু স্বাগতম জনাইছোঁ মোৰ প্ৰথম ভিডিঅ'টোলৈ। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল হ'ব। ইউটিউব চেনেলটো মানে মই খুলিম ভাবি আছিলোঁ বহুত দিনৰ পৰা। তো ভাবিলোঁ আজি ইউটিউব চেনেলটো খুলিয়েই দিওঁ, কিয়নো আপোনালোকে নিশ্চয় সহায় কৰিব, নকৰিব জানো? তো ইউটিউবৰ ইমান ডাঙৰ ফেমিলিটোত নিশ্চয় কোনোবাই হ'লেও ভাল পোৱা মানুহ মোক অলপ হ'লেও থাকিব। তো ভিডিঅ' এটা দি চাওঁ, যদি ভাল পায় আপোনালোকে তো ভিডিঅ'টো আগলৈকে ভিডিঅ' দি যাম। তো আৰু কি ক'ম, মোৰ নাম নৱজ্যোতি ফুকন, লগতে মোৰ ঘৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট নামৰূপৰ দিল্লী ঘাটত। তো ব্যৱসায় বিষয়ে কৈ দিওঁ। তো প্ৰথম চিনাকি আছে, চিনাকিটো ভালকৈ দি ল'ব লাগিব নহয় জানো? তো মই বেলেগ একো ডাঙৰ কাম নকৰোঁ। মই গাড়ী চলাওঁ, ডাম্পাৰ চলাওঁ। তো ডাম্পাৰ চলাই ঘৰ চলাই আছোঁ আৰু যেন তেনে। তো আৰু মোৰ ঘৰত মোৰ মানুহজনী আছে, মই আছোঁ, মোৰ ছোৱালী এজনী আছে। তাৰপাছত মা দেউতাৰ লগত নাথাকোঁ মই। মা দেউতাৰ লগত নথকাৰ কাৰণটো কি হ'ল, আপোনাৰ মাটো নাই, মোৰ মা ঢুকালে। দেউতা আছিলে, দেউতাই আকৌ বিয়া পাতিলে, তো বেলেগকৈ থাকে এতিয়া। তো মই আৰু মানুহজনী বেলেগকৈ থাকোঁ। ছোৱালীজনী আছে মোৰ, ছোৱালীজনী 8 মাহ হৈছে আৰু মানুহজনী আছে ভিতৰত। আজি ভাদ মাহৰ নামঘৰত সহায় দিছে যে, ওলাই আছে। আজিকালি ছোৱালী আৰু কি আৰু নামঘৰ যাবলৈ হ'লেও ষ্টাইলটো দিয়ে যাব নহয় জানো? আশা কৰোঁ ভিডিঅ'টো চাই ভাল হ'ব আৰু সহায় সহযোগিতা আগবঢ়াব। তো প্ৰথম ভিডিঅ' বনাইছোঁ যেতিয়া ইমান ভাল নহ'ব পাৰে, নাজানো ন, শিকিছোঁ আৰু কৰি গৈ থাকিলে এক্সপিৰিয়েঞ্চ বাঢ়ি গৈ থাকিব। তো শিকি গৈ আছোঁ, ভুল হ'লে আপোনালোকে শিকাই গৈ থাকিব নহয় জানো? আৰু আশা কৰোঁ ৰাইজে আমাক সমানে মৰম দিব, যেনেকৈ বাকীবোৰক দিয়ে তেনেকৈ মৰম দিব। মোৰ ভিডিঅ'বোৰ চাব। আজি প্ৰথম ভিডিঅ' দিছোঁ, এনেকুৱা নতুন ভিডিঅ' দি থাকিম আৰু আগলৈ ভালৰ ভিডিঅ' দিম। মানে আজি এতিয়া চিনাকি হ'ব বিচাৰিছোঁ যেতিয়া আপোনালোকে যোনে মোক মানে মোৰ ভিডিঅ'টো চাই এতিয়া পচন্দ কৰিব, মোক ছাবস্ক্ৰাইব এটা কৰি দিব আৰু লাইক মাৰি দিব। আৰু লগতে আজি প্ৰথম এতিয়া চিনাকি হৈ লৈছোঁ, নেক্সট ভিডিঅ'বিলাক ভালকৈ ক'ৰবাত বেলেগ জেগাত দেখাবলৈ চেষ্টা কৰিম আৰু ভাল ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। তো মোৰ ছোৱালীজনী আছে কৈছিলোঁ যে, ছোৱালীজনীৰ নাম নেন্সি। নামটো কেনেকুৱা লাগিছে ক'ব দেই, নেন্সি ফুকন। মইতো ফুকন লিখোঁ ন, তো নেন্সি ফুকন। তো বহুতে কয় নীল আকাশৰ মানুহজনীৰ নাম বুলি, কিন্তু আৰু কি নীল আকাশৰ মানুহজনীৰ নাম হ'ল বুলি কি মই থ'ব নোৱাৰোঁ নেকি মোৰ ছোৱালীজনী? তেনেকুৱা। তো ডাম্পাৰ চলাওঁ বুলিয়ে মানে ইউটিউব চেনেল এটা খুলিছোঁ। তো কোনোবাই যদি কমেণ্ট কৰি জনাব যে ডাম্পাৰ চলাইছোঁ, ইউটিউব চেনেলো খুলিছোঁ, ভালেই কৰিছোঁ নে বেয়াই কৰিছোঁ। আৰু ইউটিউব চেনেল খোলা মেইন কাৰণটো হ'ল মানে মোৰ সময়বোৰ মানে স্মৃতি হৈ ৰৈ যাওক। মানে কালি পৰহি মোৰ ছোৱালীজনী যদি ডাঙৰ হয়, দেউতাই ডেকা কালত কেনেকুৱা আছিলে দেখি পাব লাগিবতো, হয় নহয়? তো আপোনালোকেও পাৰিলে এটা ইউটিউব চেনেল খুলি ল'ব, এনেই কিবাকিবিবোৰ দি থাকিব আৰু তেতিয়া নিজৰো মানে এটা বয়স, এটা সময় হৈ যোৱাৰ পিছত আপুনি নিজে চাব পাৰিব। আগতে মই এনেকুৱা আছিলোঁ দেই, আগতে মানে এনেকুৱা আছিলোঁ, এনেকৈ ধেমালি। মই বহুত ধেমালি কৰা ল'ৰা হয়, মই বহুত ফূৰ্তি কৰা ল'ৰা হয়। মই এনি টাইম অকল ফূৰ্তি কৰি থাকোঁ। তো আপোনালোকেও মোৰ লগতে সমানে ফূৰ্তি কৰিব পাৰিব। তো এতিয়া মানুহজনী ওলাই আছে নামঘৰ যাবলৈ, আজি শৰাই দিয়া হয়। মই নাযাওঁ, মানুহজনী যাব, ছোৱালীজনী লৈ যাব। তো ওলাই আছে আৰু তাই ওলাই হৈ গ'লে মানে আহিব, তাইৰ লগতো চিনাকি কৰাই দিম, দেখাই দিম আৰু ছোৱালীজনীৰ লগতো চিনাকি কৰাই দিম। আৰু বহুত দিন হ'ল কাম চাম হোৱা নাই আৰু ঘৰতে এনেই আছোঁ। তো ভাবিলোঁ ভিডিঅ'কে দুটামান বনাই পিনে দি দিওঁ। আৰু গাড়ী চলাই থাকিলেও কেতিয়াবা দি থাকিম মাজে মাজে, ক'ত যাওঁ, নতুন জেগা যাওঁ, এইবিলাক দেখাম। এয়া মোৰ ছোৱালী, হাই কৈ দিয়া বেটি, হাই। ভিডিঅ'বিলাক চাব দেই কৈ দিয়া। 8 মাহ হৈছে, থিয় দিলেই আৰু দাঁত ওলালে। দাঁত দেখাই দিয়া, দাঁত দেখাই দিয়া। কৈ দিয়া, এই দাঁত নেদেখাই এতিয়া, লাজ কৰিছে। বাপেক চাই জীয়েক মিলিছে নাই কমেণ্ট কৰি জনাবচোন দেই। মানে জীয়েকজনী বগা যে। এইয়া মোৰ মইনা কলিজাজনী আহিলে। নাজি তই আহিলা? নমস্কাৰ। আজিৰ পৰা আমি নতুনকৈ ইউটিউব চেনেলটো আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ যাতে সকলোৱে আমাক সহায় সহযোগিতা কৰে, মৰম আশীৰ্বাদ কৰে আৰু যাতে আমি আগুৱাই যাওঁ। আমি নামঘৰত আজি এখনি শৰাই দিছোঁ ঘৰখনৰ হৈ, তাকে নামঘৰলৈ যাওঁ। তাৰপিছত আকৌ বেলেগ এদিন বেলেগ ভিডিঅ'ত কথা পাতিম। আৰু যাওঁ তেতিয়াহ'লে।
এই যাব ওলালে আৰু তাৰপাছত ভালকৈ কেতিয়াবা বেলেগ এদিন চিনাকি হ'ব চিনাকি মানে কি আৰু বাই বাই তো আজিলৈ ভিডিঅ'টো ইমানে সমাপ্ত তো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু লগতে আমাক আগুৱাই নিব পাৰিব আপোনালোকে তো যিসকলে চাই প্লিজ ছাবস্ক্ৰাইব মাৰি দিব বাই বাই তো ইয়াৰ লগতে আৰু এটা কথা কৈ দিওঁ যিসকলে মোৰ ভিডিঅ'টো চাই আৰু এতিয়াতো কোনো ছাবস্ক্ৰাইবাৰ নাই তো যিসকলে মোৰ ভিডিঅ'টো চাই প্ৰথম চাই কমেণ্ট এটা কৰি দিব তো মই গম পাম যে প্ৰথম ছাবস্ক্ৰাইব কৰা আৰু প্ৰথম মোৰ ভিডিঅ'টো চাই ভাল পোৱা মানুহ এইজনেই বুলি তো থেংক ইউ বাই বাই